ইছ ৰাম, কি বতৰটো লাগিলো। স্কুলখনো যাব নোৱাৰা হ'লো নহয়, এতিয়া কি কৰা যায় বাৰু। মাষ্টৰ আছেনে? বহি আছে। স্কুল নগ'লে আজি? আজি স্কুল নগ'লে আপুনি? কিবা কাম আছিল চাগে ঘৰতে। বহকচোন আপুনি, বহক। বাৰু কওকচোন আপুনি, এই বৰষুণ বতৰটোনো মোৰ ওচৰলৈ কি সকাম লৈ আহিলে আপুনি? মানে কি এতিয়া বতৰটো চাই পেলাই ক'তো খেতি বাতিটো ওলাই যাব পৰা নাই। ভাবিলোঁ ওলাই যাওঁ অকণ মাষ্টৰৰ লগতে কথা বতৰা পাতোঁ। সেয়াই আৰু। ভালেই কৰিলে দিয়ক। মোৰ অকলে থাকি বৰ ভাল লাগি থকা নাই। বতৰটো বেয়া হ'ল, সেই স্কুলখনলৈকো যাব নোৱাৰা হ'লোঁ। আপুনি আহিলে ভালেই কৰিলে। আপোনাৰ লগতে দুই এষাৰমান কথা পাতি সময়কো কটাব পাৰিম আৰু। হয়, তাকে। আমাৰ ল'ৰাটো ঠিকে আছেনে বাৰু পঢ়া শুনাত? পঢ়া শুনাত এই প্ৰণৱ যে বৰ্তমান ঠিকেই আছে। অলপ আপুনি যদি গাইড দিয়ে নিশ্চয় সি ভালেই হ'ব। মাষ্টৰ পাৰ্টি এটা কৰোঁ দিয়ক আজি, বতৰটোও বেয়া। আপুনি কথাটো বেয়া হ'ব নাই, অৱশ্যে ময়ো সেই কথাটো ভাবিয়ে আছিলোঁ। মোৰ তাত মানে আপোনাৰ 30 টকামান হ'ব। আৰু 20 টকামান দি দিয়ক আপুনি, 50 টকাৰ গাহৰি লৈ আহোঁ। নে কি ঠিকে কয়? আছে, ময়ো বাৰু কিবা এটা দিম দিয়ক। নে মাষ্টৰ আপোনাৰ এইটো চলেনে নাই? ইছ ৰাম, কি কয় আপুনি এইবিলাক কথা? এইবোৰ কথা যদি শুনে গৃহিণীয়ে মোক কলিজা খাব, গম পায়নে আপুনি? আপুনিও বৰ তিৰোতা খেৰুৱা যেনহে পাইছোহে মানুহজনক। ইমানো ভয় কৰিব লাগেনে মাইকী মানুহলৈ? সেই কি কোৱা, মই সেই তিৰোতা খেৰুৱা নহয়। আপুনি গোটেই পুৰুষৰ মানে আপুনি চব শেষেই কৰি দিব যেন পাইছোঁ দেই। আপুনি কিয় তেনেকে ভাবিছে? আপুনি কথাটো যেনেকে কৈছে। হ'ব দিয়ক, গম নাপায় কোনো। আনিব তেনেহ'লে গৈ থাকোঁ ব'লক, সোনকালে আহোঁগৈ। দাদা মাংস কেনেকৈ দিছে? 250 টকা, 250। আহা ভাইটি আহা, কিমান লাগিব 1 কেজি? 50 টকা মিলাই কৰি দি দিয়ক আৰু। বলক বনাই গৈ সোনকালে খাই দিওঁ। হাই গাইজ, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু আপোনালোকৰ তাত যদি এনেকুৱা কিবা ষ্টৰি আছে বা আপোনাৰ হাস্যৰসিক কাহিনী আছে, তেনেহ'লে আমাৰ তালৈ প্ৰেৰণ কৰিব আপোনালোকে, আমি সেইটো ভিডিঅ' আকাৰে উপস্থাপন কৰিম। আমাৰ হোৱাটছআপ নম্বৰ চেনেল এবাউটত দি থোৱা আছে, আপোনালোকে তাৰপৰা হোৱাটছআপ নম্বৰ লৈ পেলাই আমাক দিব পাৰে। ফেচবুকতো দিব পাৰে আৰু হোৱাটছআপতো দিব পাৰে। আমি ভিডিঅ' আকাৰে উপস্থাপন কৰিম। ধন্যবাদ।